নমস্কাৰ বন্ধুসকল, কোড 506ৰ অন্য 8টা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত আকৌ হাজিৰ হৈছোঁ আজি। আমাৰ প্ৰশ্নটো হৈছে, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে শিশুৰ জন্মৰ পিছৰে পৰা কিহে প্ৰভাৱ বিস্তাৰ কৰে? 4টা অপশ্যন দিয়া আছে। প্ৰথম ঘৰখনে, দ্বিতীয় সমাজে, তৃতীয় বিদ্যালয়খনে, চতুৰ্থ চৌপাশে থকা পৰিৱেশ। উত্তৰটো হৈছে চতুৰ্থ চৌপাশে থকা পৰিৱেশ। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে বৃদ্ধি এটা ডেছ প্ৰক্ৰিয়া। 4টা অপশ্যন দিয়া আছে। প্ৰথম ব্যৱহৃত, দ্বিতীয় নীতিগত, তৃতীয় শিকন, চতুৰ্থ অবিৰত। উত্তৰটো হৈছে চতুৰ্থ অবিৰত। আমাৰ তৃতীয় প্ৰশ্নটো হৈছে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ দৈহিক গঠন আৰু কিহৰ পৰিৱৰ্তন হয়? 4টা অপশ্যন দিয়া আছে। ব্যৱহাৰিক, দ্বিতীয় আকাৰ, তৃতীয় আভ্যন্তৰীণ, চতুৰ্থ উচ্চতা। উত্তৰটো হৈছে তৃতীয় আভ্যন্তৰীণ। আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে বিকাশ হ'লেহে, 4টা অপশ্যন দিয়া আছে। প্ৰথম প্ৰাপ্তবয়স্ক হয়, দ্বিতীয় ওজন বাঢ়ে, তৃতীয় উচ্চতা আৰু আকাৰ বাঢ়ে, চতুৰ্থ ওপৰৰ সকলো। উত্তৰটো হৈছে চতুৰ্থ ওপৰৰ সকলো। আমাৰ পঞ্চম প্ৰশ্নটো হৈছে বৃদ্ধিয়ে শৰীৰৰ কি পৰিৱৰ্তনক বুজায়? 4টা অপশ্যন দিয়া আছে। ওজন, দ্বিতীয় ভৌতিক, তৃতীয় উচ্চতা, চতুৰ্থ আকাৰ। উত্তৰটো হৈছে দ্বিতীয় ভৌতিক। আমাৰ ষষ্ঠ প্ৰশ্নটো হৈছে বৃদ্ধিৰ কোনটো নহয়? 4টা অপশ্যন দিয়া আছে। প্ৰথম বৃদ্ধি বিকাশৰ অন্তৰ্গত, দ্বিতীয় প্ৰাপ্তবয়স্ক প্ৰাপ্ত হ'লে বৃদ্ধি নহয়, তৃতীয় বৃদ্ধি জুখিব আৰু পৰ্যবেক্ষণ কৰিব নোৱাৰে, চতুৰ্থ বৃদ্ধিয়ে বিকাশ ঘটাবও পাৰে বা নঘটাবও পাৰে। উত্তৰটো হৈছে তৃতীয় বৃদ্ধি জুখিব বা পৰ্যবেক্ষণ কৰিব নোৱাৰে। আমাৰ সপ্তম প্ৰশ্নটো হৈছে বিকাশৰ কোনটো নহয়? 4টা অপশ্যন দিয়া আছে। প্ৰথম বিকাশে শৰীৰৰ ভৌতিক পৰিৱৰ্তনৰ লগতে সকলো পৰিৱৰ্তনক বুজায়, দ্বিতীয় শৰীৰৰ সম্পূৰ্ণ পৰিৱৰ্তনেই হ'ল বিকাশ, তৃতীয় মৃত্যুলৈকে শৰীৰৰ বিকাশ হৈ থাকে, চতুৰ্থ বিকাশে শৰীৰৰ ভৌতিক পৰিৱৰ্তনক বুজায়। আমাৰ উত্তৰটো হৈছে চতুৰ্থ বিকাশে শৰীৰৰ ভৌতিক পৰিৱৰ্তনক বুজায়। আমাৰ অষ্টম প্ৰশ্নটো হৈছে বিকাশ আৰু বৃদ্ধিৰ ক্ষেত্ৰত কেইটা নীতিৰ কথা উল্লেখ কৰিছে? 4টা অপশ্যন দিয়া আছে। প্ৰথম 7টা, দ্বিতীয় 6টা, তৃতীয় 9টা, চতুৰ্থ 8টা। উত্তৰটো হৈছে তৃতীয় 9টা।